বিনন্দিয়া পৰিৱেশ এতিয়া গহপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী কৰিকৰৰ ছবি এয়া আমি দেখুৱাই শীতৰ আগমনৰ লগে লগে আহিছে জাকে জাকে হৰালি জাকে জাকে পক্ষীৰ আৰু জলকেলিয়ে সৃষ্টি কৰিছে এতিয়া নান্দনিক পৰিৱেশৰ পক্ষীৰ জাকক প্ৰতিদিনে সুৰক্ষা দি আহিছে স্থানীয় ৰাইজে পুৱতি নিশাৰ পৰা সন্ধিয়ালৈ বিচৰণ কৰে পৰিভ্ৰমী পক্ষীয়ে আৰু এই সন্দৰ্ভত গহপুৰৰ সংবাদদাতা ৰাজীৱ বৰুৱাৰ এক্সক্লুচিভ প্ৰতিবেদন হয় এজাক পৰিভ্ৰমী পক্ষী কলৰৱত মুখৰিত হৈছে এটা কিংবদন্তি খ্যাত পুখুৰী সেই পুখুৰীটোৰ সন্মুখত বৰ্তমান আমি উপস্থিত আছো আৰু সেই জাক নান্দনিক নৈসৰ্গিক পৰিৱেশ দেখাবলৈ আমি চেষ্টা কৰিম দেখুৱাব ভিডিঅ' জাৰ্নেলিষ্ট মুনে তেওঁক দেখুৱাবলৈ মই অনুৰোধ জনাইছো এই মুহূৰ্তত এই পুখুৰীটোৰ যি নৈসৰ্গিক শোভা বৰ্ধন কৰি এজাক খৰালি চৰাই পৰিভ্ৰমী খৰালি চৰাই ইয়াতে বিচৰণ কৰি আছে সেই পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাইছো গহপুৰ উপজ্যোতি নিগম অঞ্চলৰ পৰা তেওঁ দেখুৱাইছে বৰ্তমান কিছু সংখ্যক চৰাই পৰি আছে হাজাৰধিক চৰাই ইয়াতে পৰি এক নৈসৰ্গিক শোভা বৃদ্ধি কৰি আহিছে ইয়ালৈ যথেষ্ট সংখ্যক লোক আজিকালি এই চৰাইজাক চাবলৈ আহে ইয়াৰ কলৰৱত মুখৰিত হৈ থাকে গোটেই অঞ্চলটো চৰাইজাকৰ আৰু বহু সময়ত চৰাইজাক উৰি যায় আৰু তললৈ বুলি বিভিন্ন খণ্ডৰে নামি আহে সি তাৰ যি নান্দনিক যি সৌন্দৰ্য মন প্ৰাণ পুলকিত কৰে প্ৰতিগৰাকী প্ৰকৃতিপ্ৰেমী লোকক আকৰ্ষিত কৰে পুখুৰীটোৱে আৰু ইয়ালৈ বুলি যথেষ্ট সংখ্যক লোক আজিকালি ইয়ালৈ আহে আৰু উল্লেখ কৰিব বিচাৰিম যে মই এই মুহূৰ্তত সেই কথাখিনি যে এই অঞ্চলৰ ৰাইজে মই তেওঁক আকৌ দেখাবলৈ অনুৰোধ জনাইছো এই অঞ্চলৰ ৰাইজে যিহেতু তেওঁলোকে এই পক্ষীখিনিক সুৰক্ষাতে ইয়াতে কোনো লোকক তেওঁলোকে এই পক্ষীখিনিক নিধন কৰিবলৈ দিয়া নাই এক প্ৰকাৰে এই অঞ্চলৰ ৰাইজৰ প্ৰকৃতি প্ৰেমৰ এক জ্বলন্ত উদাহৰণ দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ প্ৰকৃতিৰ প্ৰতি থকা যি টান যি চৰাই চিৰিকটিৰ প্ৰতি থকা টান সঁচাকৈ প্ৰশংসাৰ যোগ্য আৰু সেইসকল লোক কিন্তু আমাৰ কাষত আছে নিশ্চয় ভিডিঅ'জনী মুনে ক্ল'জকৈ নিশ্চয় দেখুৱালে চৰাইখিনি যি নান্দনিক সৌন্দৰ্য নৈসৰ্গিক যি শোভা বৃদ্ধি কৰিছে এই পুখুৰীটোৰ চাবৰ কাৰণে এই চৰাইখিনি চাবৰ কাৰণে বহু সংখ্যক লোক আহে তেওঁলোকৰ পৰা সবিশেষ কথাখিনি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আপুনি আপোনাৰ ঘৰ কিনাৰতে পুখুৰীটো কিনাৰতে কি ক'ব বিচাৰিব এই পক্ষীখিনি অহাৰ পৰা আমি অতিকে আনন্দিত হৈছোঁ যিহেতু আমাৰ এই পক্ষীখিনিয়ে আমাক মানে ৰাতিপুৱা আমাক এই পক্ষী কলৰ বাবে সাৰ পুৱায় গতিকে আমি এই পক্ষীখিনিৰ প্ৰতি আমি এটা আমাৰ দায়িত্ববোধ আছে বুলি ভাবোঁ যিহেতু পক্ষীখিনি এটা প্ৰাকৃতিক সৌন্দৰ্য প্ৰকৃতিৰ এটা সৌন্দৰ্য গতিকে আমি এই পক্ষীখিনি বাহিৰা কোনো দুষ্কৃতিক আমি সংৰক্ষণ কৰি ৰাখিছোঁ আৰু কোনোবা যদি তেনেকুৱা দুষ্কৃতিকাৰী আহিছে তেখেতসকলক আমি বাধা প্ৰদান কৰি আহিছোঁ আচলতে কিমান হাজাৰো অধিক আহে আৰু এজন যুৱক আছে এই অঞ্চলৰ তেখেতৰ পৰা জানিব বিচাৰিম হাজাৰধিক পৰিভ্ৰমী পক্ষী কলৰৱত মুখৰিত সেই অঞ্চল কেনেকুৱা লাগে খুব সুন্দৰ লাগে আমি সঁচাই গৌৰৱান্বিত এই অঞ্চলত বাস কৰিবলৈ পাই আমাৰ এই অঞ্চলত থকা এই জনশ্ৰুতি আৰু কিংবদন্তি অনুসৰি আমি গম পোৱা মতে ৰজা আৰিমত্ৰৰ দিনত এই পুখুৰীটো খন্দোৱা হৈছিলে আৰু তেওঁৰ কন্যা তথা তেওঁৰ কুঁৱৰীৰ সংৰক্ষিত এলেকা হিচাপে এই পুখুৰীটো কেন্দ্ৰস্থল কৰি প্ৰায় 6 বৰ্গ কিলোমিটাৰ এটা এলেকা ৰজা আৰিমত্ৰই সংৰক্ষণ কৰি ৰাখিছিলে আৰু এই পুখুৰীতেই কুঁৱৰীৰ তথা কুঁৱৰীৰ লগৰীসকলে জলকেলি কৰি তেওঁলোকে উপভোগ কৰিছিলে তেওঁলোকৰ জীৱন পৰিক্ৰমা চলাই নিছিলে বুলি আমি জানো আৰু বৰ্তমান সময়ত এই পুখুৰীটোৱে আমাৰ এই অঞ্চলটোলৈ এনেকুৱা এটা গৌৰৱ কঢ়িয়াই আনিছে যে হাজাৰ পৰিভ্ৰমী পক্ষীয়ে আমাৰ এই অঞ্চললৈ প্ৰতি বছৰে আহে আৰু ইয়াৰ কাৰণে আমাৰ সমূহ ৰাইজে লগ লাগি এই পুখুৰীটোত যাতে কোনো দুষ্কৃতিকাৰীয়ে পক্ষীখিনিৰ অনিষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমাৰ আইসকলেও যথেষ্ট গুৰুত্ব দিছে নিশ্চয় মহিলাসকল আছে তেওঁলোকে যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে কেতিয়াবা চৰাইখিনি কিমান দিনলৈকে থাকে ইয়াত এই চৰাইখিনি আমি জনালৈকে ধৰা ৰাতিপুৱা যেতিয়া 4-3 বজাৰ আগতে আহি ইয়াত যেতিয়া এটা শব্দ হয় তেতিয়া আমি ওচৰ চুবুৰীয়াখিনি সাৰ জগাই উঠে আচলতে আমি এই পক্ষীখিনি যেতিয়া পুখুৰীত পৰে দেখি বহুত সুন্দৰ লাগে আৰু আমি এই পক্ষীখিনি হয়তো আমি ইমান সৰহীয়াকৈ পক্ষী আমাৰ সৰু কণ ল'ৰা ছোৱালী হয় দেখা নাই ইয়াত এতিয়া আমাৰ দেখিবলৈ পাইছে এই পক্ষীখিনি যেতিয়া পৰে সঁচাই বহুত সুন্দৰ লাগে
আৰু আমি এই পক্ষীখিনি সংৰক্ষণৰ কাৰণে আমাৰ সকলো মহিলাই এই পুখুৰীৰ চাৰিওকাষে বগা কাগজো মাৰি দিয়া হৈছে যাতে এই পক্ষীখিনি দুষ্কৃতিকাৰীয়ে অনিষ্ট কৰিব নোৱাৰে। হয়, নিশ্চয় প্ৰশংসাযোগ্য। কোন মাহৰ পৰা কোন মাহলৈকে থাকে? ছেপ্টেম্বৰ মাহৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰীলৈকে থাকে। আৰু আমাৰ মানে সঁচা কথা ক'বলৈ গ'লে ঘড়ীৰ প্ৰয়োজন নাই। 3টা বজাতে গুচি আহে যে সেইটো কাৰণে আমাৰ মানে কি সকলো মানুহে আমি সাৰ পাই উঠোঁ। আৰু আমাৰ চৰাইখিনিৰ কাৰণে আমাৰ আজি ইমান ভাল লাগিছে আপোনালোক আমাৰ মাজত যে উপস্থিত হৈছে তাৰ বাবে আমি বহুত ধন্যবাদ দিছোঁ। আৰু এই চৰাইখিনিৰ কাৰণে আমাৰ সকলো মানুহে মানে ইমান গৌৰৱান্বিত হৈছে যে আজি কেইবাদিনৰ আগৰ পৰা ফটো আপোনালোকৰ দৰে উঠাই নি আছে। আমি বহুত ভাল পাইছোঁ। ভাল পাই ইয়ালৈ আহে। হয়, ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে আমি যি এই পক্ষীজাকৰ যি নৈসৰ্গিক শোভা দেখুৱালোঁ, যিসকল দৰ্শকে চাইছে নিশ্চয় আপলোড হ'বলৈ পাৰিছে। আৰু ইয়াৰ পৰিৱেশ আমাক দেখুৱালে ৰাজীৱ বৰাই। এক্সক্লুচিভ সেই দৃশ্য এক সুন্দৰ